অৰুণোদয় আঁচনি 1250 টকা কোনে কোনে লাভ কৰিছে জানেনে আপুনি? বিধৱা মহিলাসকলেও 1250 টকা লাভ কৰিছে। দিব্যাংগজন যিসকল ব্যক্তি আছে সেই ব্যক্তিসকলেও 1250 টকা লাভ কৰিছে। বিয়া বিচ্ছিত হোৱা মহিলাসকলেও কিন্তু 1250 টকা লাভ কৰিছে ইতিমধ্যে। অবিবাহিত মহিলাসকলেও কিন্তু 1250 টকা কৰি লাভ কৰিছে। আপুনি কিয় পোৱা নাই 1250 টকা জানেনে? যিসকল মানুহে ফৰ্ম ফিলআপ কৰোঁতে AAY হিতাধিকাৰী যিসকল আছে এই হিতাধিকাৰীসকলে যিসকলে টিক চিন কৰিছে সেইসকল হিতাধিকাৰীসকলেও কিন্তু এতিয়ালৈকেও পইচা লাভ কৰা নাই। তো যিসকলৰ পইচা এতিয়ালৈকেও লাভ কৰা নাই আপোনালোকে কিন্তু নতুন যিটো লিষ্ট আছে এই লিষ্টখন যদি আপোনালোকে এতিয়ালৈকেও চেক কৰা নাই আপোনালোকে চেক কৰি লওক আপোনালোকৰ নাম এপ্ৰুভ হৈছে নে আপোনালোকৰ ৰিজেক্ট হৈছে। যদি আপোনালোকৰ এপ্ৰুভ হৈছে আপোনালোকে লাভ কৰিব টকা। কেইদিনমান পাছত আপোনালোকৰ যদি ৰিজেক্ট হৈছে আপোনালোকৰ নাম তেনেহ'লে আপোনালোকে নতুন কৰি কিন্তু আপোনালোকে আবেদন কৰিব লাগিব। আবেদন কৰিলেহে আপোনালোকে 1250 টকা কৰি লাভ কৰিব। তো এয়াই আছিল আপোনালোক গুৰুত্বপূৰ্ণ আপডেটবোৰ দিবলগীয়া। যদি আপোনালোকৰ প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। জুন জুলাই মাহৰ কিন্তু পইচা যিসকল মানুহে পোৱা নাই সেইসকল মানুহৰ কাৰণে এটা নতুন আপডেট আহিছে। তো এইখিনি আপোনালোকে সকলোৱে জনাটো প্ৰয়োজনীয়। যদি আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টটো লিংক কৰা নাই এতিয়াই লিংক কৰি লওক। বৰ্তমান কিন্তু আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা কিন্তু DBDৰ মাধ্যমত পইচাবোৰ ট্ৰান্সফাৰ কৰা হয় যিকোনো আঁচনিৰে নহওক কিয়। তো আপোনালোকে যদি এতিয়ালৈকেও আধাৰ কাৰ্ডৰ সৈতে আপোনালোকৰ বেংক একাউণ্টটো লিংক কৰা নাই সোনকালে আপোনালোকে লিংক কৰাটো বাধ্যতামূলক হয়। লিংক নকৰিলে আপোনাক পইচা কিন্তু আপোনালোকৰ বেংক একাউণ্টত জমা নহ'ব। তো শীঘ্ৰে কৰক লিংক। কেনেকৈ লিংক কৰিব এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত মই লিংকটো দি ৰাখিম। ভিডিঅ'টো চাই কিনে আপোনালোকৰ মোবাইলতে আপোনালোকে নিজে নিজে লিংক কৰিব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ সকলোৰে ভাল লাগিব। যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে লগ পাম।